guys, good morning. Welcome to back my YouTube channel. আৰু পুৱা 9 বাজি গৈছে আৰু আজি আমি যাম Sivsagar Geleki আৰু এফালে ভিজিট যাব। ভিজিট পুৰা খেতিত লাগি আছে। ওকে, বহুত দিনত আজি এনেকৈ ওলাইছো। ওকে, বহুত এক্সাইটিং হৈ আছো আজি ভিজিট মই গৈ আছো Sivsagar Gelekit এখন নীলা নদী আছে। নীলা নদী চাবলৈ গৈ আছো। ওকে, আহি পাই গ'লো সেই নীলা নদীটো আৰু এইখন আছে নীলা নদীখন। এতিয়া দেখুৱাই আছো, ব'লক। একদম ওপৰৰ পৰাই নীলা দেখিছেনে? মজা। এইখনেই নীলা নদী। ওকে, অলপ নামি গৈছো। ইয়াত চাওক, তলৰ সকলোবোৰ জিলিকি আছে, ঘাঁহ বন চাওক। চাওক কিমান চফিট আৰু পূৰা চাওক একদম নীলা হৈ আছে আৰু পূৰা ঘাঁহ বন জিলিকি আছে বোলে। Okay guys, এয়া আছিল নীলা নদী আৰু আপোনালোকক অলপ দেখালো আৰু আমি চালো আৰু অকণমান আগত যাম। আগত বৰহিল বুলি জেগাটুকুৰা আছে, তাত গৈ আছো। Okay guys, finally পাই গ'লোহি। এতিয়া নামি যাব লাগিব অলপ। ব'লক বেগটো এটা থাকক নেকি? লৈ যাম হেল্ল'। এতিয়া আমি প্ৰথমতে ইয়াৰ ওপৰৰ পৰা অলপ ভিউটো দেখুৱাই দিছোঁ, চাই লওক। ৱাটাৰ পাম্প ফিটিং আছে, ইয়াৰ পৰা পূৰা পানী তুলি আছে। অলপ তললৈ নামি যাওঁ, নামিবলৈ সুবিধাটো আছে নাই? একদম হিলা মই কিবা এটা কৈ দিয়া, কেনেকুৱা লাগিছে? ভাল লাগিছে? আল্টিমেট ন, মজা লাগিছে। অ'কে, এইফালে ভাইটিহঁতে বগৰী পাৰি আছে, চাওক এজোপা বগৰী গছ। আৰু এইফালে ভাইটিয়ে পাৰি আছে, বগৰী এটা দিয়া। এইফালে বগৰী এটা দিছে ভাইটিয়ে, ধুনীয়াকৈ খাই ল। খাবলৈ সোৱাদে আছে বাৰু, মজা। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দেৱদাস ভূঞা। ঘৰ ক'ত? লক্ষ্মীজান। কোন ক্লাছ পঢ়িছা? ক্লাছ 6। ক্লাছ 6ত। অ'কে, থেংক ইউ বগৰীটো দিয়াৰ বাবে দেই। আৰু অ'কে, এই বগৰী খাই ল'লোঁ, ভাইটিয়ে পাৰি আছিলে। অকণমান আগত যাওঁ, আগৰ লোকেশ্যনবিলাক আছে, দেখুৱাই আছোঁ। অ'কে, অলপ আগত গৈ আছোঁ। বাপ্পা, ৰাস্তা দেখোন বৰ ধুনীয়া। পাৰিবানে? এই ওপৰত দি উঠাই দিয়া। অ'কে, এইফালে দাদাহঁতে খৰি আনি আছে, পূৰা খৰিলোঁ। আৰু এইফালে নামি যাম বোলা। একচুৱেলি এই জেগাটুকুৰা পিকনিক স্পট হয়, বৰহিল বুলি কয় জেগাটুকুৰা হয়। ইয়াতে পিকনিক স্পট হয়। ইয়াতে মানুহবিলাক আহি মানে পিকনিক বনভোজ পৰা ধুনীয়াকৈ খাই পেলাই নদী পাৰতে। কিন্তু এটা কথা, এই নদীত কেতিয়াও নামিবলৈ চেষ্টা নকৰিব দেই। নদীৰ গভীৰতা কোনো গম নাপায়, কিমান দ আছে কি কথা। হঠাৎ নামি গ'লে হয়তো আমাক এই প্ৰবাল সোঁতেৰে লৈ যাব পাৰে। চাওক অকণমান আগলৈ যাম, এইবিলাক পূৰা শিল আছে, শিলবিলাকৰ ওপৰত গৈ আছোঁ।
ওকে আমি পূৰা নদীৰ মাজভাগত আহি গ'লোঁ। এইবিলাক শিলা মই পূৰা শিলেৰ ভিতৰত নধৰা হৈ আছে আৰু এইবিলাকত মানে হেলাই থাকে, পূৰা হেলাই থাকে। হেলাইবিলাকত এইবিলাকত কেনেবাকৈ ভৰিটো দিলে স্লিপ হৈ যাব পাৰে, সেইটো কাৰণে বহুত চাই চিতি খোজটো দিব। চব এইবিলাক হেলাই মই পাৰ হৈ যাবলৈ চেষ্টা কৰিম। অ'কে, পূৰা এইটো একচুৱেলি একদম মানে ভেটি থৈ ৰখাৰ নিচিনা হৈছে শিলেৰে, মানে নৈখনে তাৰ এইটো চাইড চক মজা 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 মজা। এনেকুৱা ফাৰ্ষ্ট টাইম দেখিছোঁ, বহুত মজা ভাল লাগিছে। কি ক'ম আৰু, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। এইফালে বিজিত পূৰা মানে ক'বই পৰা নাই। কেনেকুৱা লাগিছে বিজিত কোৱা? ধুনীয়া লাগিছে। আকৌ আহিবলৈ মন যাবনে? আকৌ আহিবা ন? জানুৱাৰীত আহিব লাগিব। জানুৱাৰীত পূৰা ইয়াত তাত পিকনিক বনভোজ কৰিব লাগিব। আৰু এইটো চাইড নাগালেণ্ড আছে, নাগালেণ্ড বৰ্ডাৰ বুলি ক'ব পাৰি। এইটো প্ৰায় চব পাহাৰবিলাক আছে, এই পাহাৰবিলাক প্ৰায় নাগালেণ্ড। অ'কে, এতিয়া কিবা এটা লৈ আহিছিলোঁ আমি খাবৰ বাবে। ইয়াতে এতিয়া আমি খাই যাম।